ৰ'ব এটা বিৰাট ডাঙৰ কথা ক'বা আছে। অসমবাসী ৰাইজ নমস্কাৰ। দেওবতী মিলস্বৰীণ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ইয়াত মানে কৰি আছোঁ কি বাহলপুৰাৰ কাৰণে এটা ভিডিঅ' শ্বুটিং কৰি আছোঁ। গতিকে তাৰ বিহাইণ্ড দ্য চিনছ আপোনালোকে চাওক কি হয় কি নহয়। মানে কি হৈছে, মই ইয়াত গোটেইখিনি ছেট আপ কৰিছিলোঁ, মানে বস্তুখিনি মানে কি আমাৰ চাওক মানে বাকী এনেকৈ মানে এইটো এটা লাইট, বাকী এতিয়া ষ্টেণ্ড এনেকৈ লগাইছিলোঁ মানে বাকচৰ ষ্টেণ্ড লৈছিলোঁ নহয়, মানে নাটকে ষ্টেণ্ড হয় এইটো বাকচ ষ্টেণ্ড। এতিয়া মই বহিম, এতিয়া সেই হ'ব মানে এনেকৈ এটা বহিলে মানে লাইটিং কণ্ডিশ্যনটো মানে সেই লাইট ঠিক আছে। আৰু গাইজ ইয়াত যেনেকৈ লাইট সেই হৈ আছিল, আৰু ইয়াত টিভিত মই আহি আছিলোঁ, তাতে মানে লিখা আহি আছিল ব্ৰেকিং নিউজ 24 লাইভ। মানে এইটো এটা ভিডিঅ' মানে কনচেপ্ট আছিল আপোনাৰ সেই নিউজৰ ওপৰত, বিশেষকৈ মানে নিউজত মই মাত পোৱা নাই, মানে কমেডি টাইপত বাহলপুৰা মোৰ চেনেল আছে জানে, কমেডি, তাতে কমেডি টাইপৰ এটা ভিডিঅ' মানে এইটো সেই হৈছিল মানে। তো এনেকৈ মানে চেয়াৰ আছে, ইফালে লাইট, টোটেল ঘৰত বনোৱা লাইট, হোম মেড, ইফালে ষ্টেণ্ড, এইফালে মই বহিলোঁ হয়, ইফালে ভিডিঅ' চলি থকা হয় লাইভ 24 দেওবতী ব্লগছ ৱেলকাম মডাৰ্ণ এনেকৈ থাকলা হয়। কিন্তু এতিয়া মানে কি হয়, মোৰ এটা ছেটআপটো নহয়, মানে কি হয় লাইটৰ যিটো শ্বেডো এই আহি থাকে, টিভিত আহি থাকে, মানে এতিয়া লাইটৰ শ্বেডোটো আহি থাকে। চাওক শ্বুটিং কৰিলে এই লাইটৰ এইটো আহি থাকে, কিন্তু লাইটটো নিদিলে ভিডিঅ'ৰ কোৱালিটি একদম ভাল নহয় ৰাতি যিহেতু। গতিকে ইয়াত মানে ভিডিঅ' এতিয়া শ্বুটিং হ'ব নাই, তো বেলেগ ৰুমত নিব লাগিব এই মাখা আৰু। তো এই মানে বছ য'ত ইমাহা তাৰ এতিয়া বেলেগ ৰুমত নিওঁ এই গোটেই, তো বেলেগ ৰুমত কৰিম। এতিয়া মানে বেকগ্ৰাউণ্ডৰ টিভিটো আহিবাৰ নাই, বেকগ্ৰাউণ্ডৰ টিভিটো আহি নাথাকে, কিন্তু হ'লেও কথা নাই, টিভিটো নাহে, নৰ্মেল হ'ব। গতিকে তেনেহ'লে ব'লক বেলেগ ৰুমত যাওঁ, এইগিলাখান লওঁ, যৌ মানে সেই আৰু দেশী যোগাৰ। মানে বহুত কষ্ট হয় এটা ভিডিঅ' এনেকৈ বনাব, মানে বাহাৰ কোঠাত মানুহে মৰম দিলে ভাল লাগে, মৰম দিয়ে বাৰু মানুহবিলাকে। গতিকে হ'লেও আপোনালোকে যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, এইটো মানে ভাল লাগে সঁচাই। এনেকৈ এটা ভিডিঅ' মানে ইমান কষ্ট কৰি মানে সেই আৰু গাইজ বোলক মানে টিভিটো বন্ধ কৰি সেইটো মোক জগাই কিনে নিওঁ। তো এটা লাইটকেইটা নিব লাগিব, চব নিব লাগিব, মানে বন্ধ কৰি দিওঁ প্ৰথমতে। এতিয়া চব নিওঁ, মানে ভিডিঅ' মই এতিয়া কিয় শ্বুটিং কৰি আছোঁ দৌৰাদৌৰিকৈ ৰাতি, মানে এইকেইদিন মই কলেজ কালিৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে মানে এইকেইদিন এনে ভিডিঅ' শ্বুটিং কৰিব সময় পাবা নাই মানে। গতিকে আজি মই এটা বাহুটা ভিডিঅ' বনাই থৈ দিওঁ, বাকী আপলোডটো হৈ থাকোঁ, এডিট চেডিট কৰি আপলোড কৰি থাকিম লাহে লাহে। তো এতিয়া বোলক জগাৰখিনি নিওঁ। দিয়ক জগাৰগিলা নি তাতে লগ পাই আছোঁ। সেই গাইজ চিবা আহিছোঁ একে, মানে এইটোৰ মোক এই বৈধ গৰমত মানে কি হয়, মই ভিডিঅ' যেতিয়া মাৰি থাকোঁ না, ফেন দিব নোৱাৰোঁ, ফেন দিলে মানে আৱাজ নাহে, মানে শব্দ নাহে, আপোনালোকে জানে এইটো। এই গৰমত এই বৈধ ধচলা কোটটো পিন্ধি আছোঁ। বাকী আৰু ইফালে এতিয়া এইগিলাখান সেই গ'লোঁ, মানে লাইট এতিয়া ল'বলৈ এটা, এতিয়া শ্বেয়াৰ কৰিছোঁ। চাওক এই মই বস্তু সেইকাৰণে শ্বেয়াৰ কৰিছোঁ, আৰু ভিডিঅ'টো চাব, ভিডিঅ'টো ভাল বজাই থাকিব, মানে বহুত বেছি কষ্ট এটা ভিডিঅ' নামত। গতিকে মৰম পালে বিৰাট ভাল লাগে। আৰু সেয়ে নতুন ভিডিঅ' এখন বানিয়ে যাম সদায়, যিহেতু আহিছোঁ ইউটিউবত। গতিকে আপোনালোক সদায় নতুন কিবা কিবি বস্তু দিব চেষ্টা কৰিম। গতিকে আমাক সদায় মানে মৰম দি যাব, আৰু মৰমটো দিয়ে আছে বৰ্তমানলৈকে, কিন্তু হ'লেও যিমান পাৰি ইমান শ্বেয়াৰ কৰি দিব প্লিজ। কাৰণ এনে নকওঁ, আমিতো আগতে মই এনেকুৱা কৰা আছোঁ, মানে ইউটিউবৰ ক্ৰিয়েটৰবিলাকে কয় শ্বেয়াৰ কৰি দিব, আমি ভালটো কি শ্বেয়াৰ কৰি দিব, একো নাই। কিন্তু এতিয়া মানে গম পাইছোঁ এটা মানে কিমান মূল্য থাকে, এটা ছাবস্ক্ৰাইবাৰৰ, এটা লাইকৰ, এটা কমেণ্টৰ কিমান মূল্য আমাৰ কাৰণে এটাই গম পাইছোঁ। মানে কিমান ভাল লাগে এটা, কিমান কমেণ্ট এটা আহিলে, কাৰণ মই এতিয়া ঘামি আছোঁ ইমান গৰমত, এটা গা ধুব লাগে, মানে এটা ভিডিঅ'ৰ নামত সেই আৰু। বাকী এতিয়া মই ভিডিঅ'টো শ্বুটিং কৰোঁ, শ্বুটিং দেখুৱাব নোৱাৰিম, মোৰ এটাই মোবাইল, এইটো মোবাইলে শ্বুটিং কৰিম। গতিকে দেখুৱাব নোৱাৰিম শ্বুটিং, হ'লেও মানে ভিডিঅ'টো চাব, ভিডিঅ'টো পাব ন। আৰু লাগে মই এই ভিডিঅ'টো যিখিনি ইণ্ট্ৰ' বনাইছোঁ, নিউজৰ ইণ্ট্ৰ' সেইখিনি মই দি দিম এইটো ক্লিপৰ পাছত, দি দিম আৰু কেতিয়া ভিডিঅ'টো এডিট কৰোঁতে দি দিম। বাকী এয়া চব মোৰ ছেটআপটো চাই লওক ভালকৈ। এইটো লাইট, এইফালে ষ্টেণ্ডডাল, এই দেখিছে মোৰ হোমমেড লাইট, মই নিজে বনাইছোঁ এইকেইটা চফ্ট লাইট। আগত চফ্ট পেপাৰ লগোৱা আছে, ভিতৰত এলুমিনিয়াম ফইল লগোৱা আছে। এইটো বাকচ এনেকৈ ৰাউণ্ড কৰি নহয়, কিবা শ্বেপ বনাব লাগে, বনাইছোঁ। আৰু এই দুটা বনাওঁতে মোৰ এসপ্তাহ গৈছে নেকি। তাৰপিছত এইফালে ডামনেলৰ প্লেট, এইডাল পানীৰ পাইপ ষ্টেণ্ড কৰি থৈছোঁ। তাৰপিছত এইফালে ট্ৰাইপড শ্বেয়াৰত নাতে, গতিকে এইটো বাকচ থৈছোঁ শ্বেয়াৰৰ ওপৰত, তাৰপিছত ট্ৰাইপড থৈছোঁ। সেইটো এটা লাইট চিলিণ্ডাৰৰ ওপৰত থৈছোঁ, এইটো দেখিছে। বাকী এইটো এটা ৰিফ্লেক্টৰ আছে মোৰ, এইটো মানে
নিজে বনোৱা এইটো মই দেখুৱাই আছোঁ ৰ'ব এইটো এইটো মানে এইটো কি কৰে অলপ মুখৰ কালাৰটো চেঞ্জ কৰে মানে আগত দিলে মুখৰ অলপ মানে চব কালাৰ চেঞ্জ হৈ যায় লাইটিঙৰ সেই আৰু বাকী এতিয়া মানে মস্ত গৰমটো পানী খাই ল'ম পানী খাই কিনে আৰম্ভ কৰোঁ আৰু গৰমতো ফেন চেন নাথাকে ঘামি জামি হ'লেও মানে দিব লাগব আপোনালোকক ভিডিঅ' নহ'লে এনেকৈ ছাবস্ক্ৰাইব কৰি এনে থৈছে না ছাবস্ক্ৰাইব কৰি গতিকে 110টা ছাবস্ক্ৰাইব বাহৰ খুটাত আছে তো যিহেতু শ্বেয়াৰ কৰি দিব নিশ্চয় এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বাহৰ খুটাত মানে ছাবস্ক্ৰাইবাৰ হয় আৰু এই ভিডিঅ'টো যিহেতু ইমান কষ্ট কৰি আছে সেই ভিডিঅ'টো যাতে ভিউজ আহে গতিকে ভাল লাগিব ৰ'ব এটা বিৰাট ডাঙৰ কথা ক'বা আছে আপোনালোকে এটা কথা মই কোৱাই নাই মানে ইম্পৰ্টেণ্ট কথা মানে মই এটা ভিডিঅ'ত দেখুৱাইছিলোঁ আমাৰ এটা বাইদেউ মৌচুমী বাইদেউৰ 15 আগষ্টৰ স্পেচিয়েল ব্লগটো দেখুৱাইছিলোঁ যদি যোৱা নাই ডিছক্ৰিপশ্যনত লিংক আছে চাই ল'ব মই কৈছিলোঁ বাইদেউ গান গায় বাইদেউ ধুনীয়া গান গায় গতিকে বাইদেউৰ গানবিলাক নিশ্চয় আপোনালোকে শুনিছে যদি মই চোৱা সেই ভিডিঅ'টো চাইছে গতিকে যদি চোৱা নাই চাব ডিছক্ৰিপশ্যনত লিংক থাকি যাব গতিকে বাইদেউৰ যোৱাকালি এটা গান ৰিলিজ হৈছে নতুন গান ধুনীয়া হৈছে খুবেই সুন্দৰ গান গতিকে গানটো নিশ্চয় ভিজিট কৰিব চাব আৰু কমেণ্ট দিব লাইক কৰিব শ্বেয়াৰ কৰিব কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব বাইদেউহঁতে উৎসাহ পায় গান গাবলৈ নতুন সেনেকৈ নতুন সৃষ্টি আপোনালোকৰ সন্মুখত লৈ আহিবলৈ গতিকে সকলোকে মৰম দি যাব আশীৰ্বাদ কৰি যাব আপোনালোকৰ কাৰণে ভাল কণ্টেণ্ট বনাই যাব সকলোৱে গতিকে লিংকটো ডিছক্ৰিপশ্যনত থাকি যাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ এতিয়া মই এই শ্বুটিং আৰম্ভ কৰোঁ যদি শ্বুটিং শেষ হোৱাৰ পাছত আপোনালোকৰ লগত লগ হৈ আছোঁ গতিকে এতিয়া বাই বাই সকলো খবৰৰ সমাহাৰ নিউজ 24 লাইভৰ বিশেষ অনুষ্ঠান বাহৰ খুটা লাইভ আমি আপোনালোকক দিম বহুতো নজনা খবৰৰ আঁৰৰ খবৰ গুড মৰ্ণিং দৰ্শকসকল মোৰ এই বিশেষ অনুষ্ঠান নিউজ 28 লাইভৰ বাহৰ খুটা লাইভলৈ সকলোকে স্বাগতম জনাইছোঁ আজি মই দেৱপ্ৰতিমে আপোনালোকক চিনাকি কৰি দিম অসমৰ এজন বিখ্যাত বিশেষ বহুত ডাঙৰ ইউটিউবাৰ দেৱপ্ৰতিম ব্লগছৰ লগত গতিকে সকলোৱে চাব আজি তেওঁ আহিব আমাৰ ষ্টুডিঅ'লৈ তেওঁৰ লগত কথা পাতিম চিনাকি হ'ম কেনেকৈ ইউটিউবৰ জগতখনত সোমালে কেনেকৈ কাম কৰিলে কেনেকৈ আগুৱাই গ'ল কেনেকৈ কি কৰিলে সকলো কথা পাতিম সকলো জানিম বুজিম শিকিম তেনেহ'লে বলক আজি আমি আমাৰ এই লাইভটো আৰম্ভ চকুৰ ভাষা তোমাৰ মৰম খনা লাহনি মুখনি সৰল মনা মৰমে বিচৰা হিয়াৰে লগৰী তুমি মোৰে কল্পনা চকুৰ ভাষা তোমাৰ মৰম খনা লাহনি মুখনি এইটো শ্বুট মানে এনেকৈ শ্বুট চলি আছে এনেকুৱা এটা মানে পজিশ্যনত শ্বুট চলি আছে গতিকে কেনেকুৱা পাইছে মানে কোৱালিটিটো কেনেকুৱা পাইছে নাজানো বাকী সেই আৰু শ্বুট চলে গতিকে আজি মানে বহুত নজনা কথা বহুত নোপোৱা কথা মানে ক'লোঁ কিছুমান মানে প্ৰথমতে ভিডিঅ'টো এটা আৰম্ভণিটো কমেডি নহয় আৰম্ভণিটো অলপমান বেলেগ মানে আৰম্ভণিটো কৰিছোঁ কেনেকুৱা যে ইউটিউবৰ জগতখন সোমাই মোৰ কেনেকুৱা লাগিছে কি লাগিছে মানে সঁচাকৈ ক'ব লাগিব যে ইউটিউবৰ জগতখন আহি মানে অলপ বেলেগ পাইছোঁ মানে ঘৰত কোনো মানে মাইণ্ড ছাপোৰ্ট কৰে তথাপিও মানে ইমানটো ভাল নালাগে গতিকে কৰি আছোঁ হ'লেও মানে বহুত বেছি কষ্ট হয় আৰু ইউটিউবৰ ভিডিঅ' এটা আপলোড দিলে মানে এনেকুৱা হয় মানে নেটৰ বহুত প্ৰয়োজন হয় মোৰ মানে ক্লাছ থাকে কিবা থাকে গতিকে নেটৰ বহুত সেই হয় গতিকে ভিডিঅ' মই আপলোড দিবলৈ যিটো ভিডিঅ'টো মানে বনাইছোঁ এডিট কৰি লওঁ কিন্তু বহুত ভিডিঅ' আপলোড দিয়া নহয় মানে সেনেকৈ মই 3-4টা ভিডিঅ' এনেকৈ আপলোডেই নিদিলোঁ মানে মই বহুত প্ৰব্লেম নেটৰ গতিকে মানে ব্ৰডবেণ্ড লগালে মানে কেনেকুৱা মানে ব্ৰডবেণ্ড অহা নাই বৰ্তমান ব্ৰডবেণ্ড গতিকে আহিলে ব্ৰডবেণ্ড লগাব লাগিব নহ'লে মানে নহয়ে আৰু কালি মানে ক্লাছ ষ্টাৰ্ট হ'ব গতিকে এনেকুৱা আৰু সঁচাকৈ মোক ক'ব লাগিব যে ইউটিউবাৰ এজনৰ কাৰণে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবাৰ্ছ বহুত বেছি গুৰুত্বপূৰ্ণ বহুত বেছি মানে সেই আৰু ইম্পৰ্টেণ্ট মানে থাকে আৰু মানে সকলোৱে জানে এটা কমেণ্ট পঢ়ি ইউটিউবাৰ এজনে বহুত বেছি মানে উৎসাহ হয় বহুত বেছি ভাল লাগে মানে কিয় ভাল লাগে ভিডিঅ' এটা বনাওঁতে কিমান কষ্ট হয় মোকে দেখিছে এতিয়া ঘামি জামি আছোঁ মানে এনেকৈ ইমান মানে সেই কৰিলোঁ শ্বুটিং কৰিলোঁ কিবা কৰিলোঁ হোৱা নাই সেইটো আধাও হোৱা নাই অলপো হোৱা নাই আছে বহুত বাকী গতিকে এইটো ভিডিঅ' ভাবিলোঁ শেষ কৰি দিওঁ কাৰণ ব্লগটো এডিট কৰি দিব লাগিব কাৰণ এইটো ভিডিঅ'টো আহোঁতে বহুত দিন লাগিব কাৰণ এডিট কৰিব লাগিব কিবা কৰিব লাগিব গতিকে বাকী সেয়ে মই ক'লোঁ মানে বহুত বেছি ইম্পৰ্টেঞ্চ থাকে কাৰণ মই নিজে এই দিনত বুজিছোঁ সঁচাকৈ কমেণ্টবিলাক পঢ়ি ইমান ফূৰ্তি লাগে ন মই যেতিয়া ভিডিঅ'টো চাওঁ কমেণ্টবিলাক পোৱা নাইচ নাইচ আগবাঢ়ি যোৱা কিপ ইট আপ গ'য়িং বিভিন্ন এনেকুৱা কমেণ্ট আহে গতিকে বহুত বেছি ভাল লাগে গতিকে এনেকৈ কমেণ্ট কৰি যাব এনেকৈ মৰম দি যাব এনেকৈ আশীৰ্বাদ কৰি যাব আৰু 40,000 নতুন ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ঘণ্টাই ঘৰত টিপি দিব শ্বেয়াৰ কৰি দিব দেই কিন্তু মানে এনে কোৱা নাই কথাটো অলপ মানে ভাইটি বুলি দাদা বুলি বা
যিকোনো নাভাবা কিয় শ্বেয়াৰ কৰি দিবা। গতিকে সকলোৱে আৰু দিব গ'লে অনুৰোধ জনাইছোঁ। আৰু সেই সঁচাকৈ কৈছোঁ মানে নতুন ব্লগ নতুন ভিডিঅ' এইকেইদিন অলপমান দেৰি হ'ব আহোঁতে, কাৰণ দেৰি মানে আহিব নিশ্চয় দি থাকে, কণ্টেণ্ট কৰি থাকিম। কিন্তু হ'লেও মানে এনেকৈ যেতিয়া এনেকৈ দি আছিলোঁ, মই ৰেগুলাৰলি ব্লগ দি আছিলোঁ, পাৰিলে ৰেগুলাৰলি দিবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু এতিয়া ৰেগুলাৰলি দিব নোৱাৰিম, কাৰণ মই যিহেতু ক্লাছ থাকিব সেই বাহিৰত যাব নোৱাৰিম। গতিকে যিকেইদিন পাৰোঁ যেনেকৈ পাৰোঁ দিবলৈ চেষ্টা কৰি থাকিম। গতিকে ছাবস্ক্ৰাইব কৰি নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। দিয়ক আজিলৈ ধন্যবাদ আৰু শুভৰাত্ৰি, গুড নাইট। দিয়ক। বাৰিষাৰে